ষ্টাৰ্ট কৰো দে তো হাই গাইজ ৱেলকাম বেক টু ওলা কেজি মানে আজি মই ভ্লগটো ওলা কেজি দিম বুলি ভাবিছো কাৰণ আপোনালোকে জানে ৰূপজ্যোতিৰ বেমাৰ হৈছিল আৰু আমি অলপ নিজৰ কামত ব্যস্ত হৈ আছো তো সেইকাৰণে ভিডিঅ' কৰাটো একেদিন পচিবল নহয় মানে ধৰক অলপমান অসুবিধা চলি আছে না তো সেইকাৰণে ভ্লগৰ দ্বাৰাই দুদিনমান চাকছো ন বাকী আজি মই আছো দুলিয়াজান তো দুলিয়াজানত বহুত চাব লগা জাগাও আছে ইমানো নাই কিন্তু আমি এটা জাগাত যাম য'ত আপোনালোকে হয়তো কিছুমানে দেখাও নাই কিছুমানে দেখিও কি জানে না ধলা শদিয়াত দলং মানে এছিয়াৰ ভিতৰত চবতকে দীঘল দলংখন সেইখন দলং মই দেখা নাই আৰু মোৰ নিচিনা চাগে বহুত আছে আৰু দেখা নাই জনী মানে আমি নলবাৰীৰ মানুহ না দোষ আপাৰ আছামত বেছি অহা নাযায় মাজে মাজে অহা যায় তো চাই যাব লাগে তো চাই থাকক লাজ নাই এইটো হ'ল বগা বেয়া জোতাযোৰ পিন্ধি ল দে গাইছ তাৰপিছত কথা পাতি আছো ৰ তো হাই গাইজ আপোনালোকে চাগে জানে সকলোতকৈ সেফ ইনভেষ্টমেন্ট বুলি ক'লে আমি গল্ডক জানো কাৰণ গল্ডৰ দাম কেতিয়াও নকমে বৰঞ্চ বাঢ়ে ই আমাক বেয়া সময়তো বহুত কামত দিয়ে চাওক আপোনালোকে যোৱা 5 বছৰত গল্ডৰ দাম কিমান আছিল আৰু এতিয়া গল্ডৰ দাম কিমান সেইবাবে মই আজি আপোনালোকক এটা এপছৰ বিষয়ে কম যাৰ সহায়ত আপোনালোকে ডিজিটেল গল্ড কিনিব পাৰে হয় মই আপষ্টক্স গল্ডৰ কথা কৈ আছো য'ত আপোনালোকে বহুত বেছি সেভিংছ নকৰাকৈ গল্ড কিনিব পাৰে কাৰণ ভাল কথাটো হ'ল যে 1 টকাৰ পৰা আপোনালোকে এই এপটোত ইনভেষ্ট কৰিব পাৰে এই এপটোত থকা গল্ড 24 ক্যাৰেট 99.9% পিওৰ গল্ড হয় আৰু এই এপটো 100% সেফ এণ্ড সিকিউৰ ভল্টত ৰখা হয় তো চাওক আপোনালোকৰ লকাৰৰ খৰচো বাচি গ'ল আৰু ইউজুৱেলি আমি যি মেইনটেনেন্স চাৰ্জ দিও 5.8% সেইটো দিব নালাগে মাত্ৰ দিব লাগিব 3% জিএসটি এই এপটোৰ জৰিয়তে আপোনালোকে লাইভ মাৰ্কেটৰ হিচাপত গল্ড কিনা আৰু বেচা কৰিব পাৰে তো এই সববোৰ হ'ব অনলাইন তো আপোনালোকে নাভাবেনে এই অপচনটো ট্ৰেডিশনেল গল্ড কিনাতকৈ বহুত বেছি বেটাৰ গাইজ বহুত সেফ এণ্ড সিকিউৰ এপছ হয় য'ত আপোনালোকে একদম ইজিলি ইনভেষ্ট কৰিব পাৰে আৰু আপোনালোকে ইয়াতে একদম ফ্ৰী একাউণ্ট খুলি ল'ব পাৰে তো দেৰি নকৰি আজিয়েই যাওক আৰু ডিজিটেল গল্ডত ইনভেষ্ট কৰক আৰু নিজৰ একাউণ্ট খোলক বেছি তথ্য জানিবলৈ ডেসক্ৰিপশন চেক কৰক মই সকলোবোৰ দি দিছো আৰু এপটোৰ লিংকো মই তলত ডেসক্ৰিপশনত দি দিছো তো এতিয়াই যাওক আৰু ডাউনলোড কৰক আৰু আপষ্টক্স গল্ডত ইনভেষ্ট কৰক থ্যাংক ইউ তো মানে আজিকালি যেনকে আন্ডাৰপেন মোজা সেইগিলা লাগে গেঞ্জি আৰু এটা বস্তু লগা আছে নতুনকে এইটো এখন নহলে আজিকালি পুলিচে পাগলা কৰি দিয়ে গাইছ তো এটা লাহে যাই থাকো আৰু দেখি যাই থাকিম দেই গাইজ এইবোৰ হ'ল চাহ বাগান মানে ইয়াতে বহুত চাহ বাগান আছে আৰু তাতকে ডাঙৰ কথা ইয়াতে ঘৰে ঘৰেও চাহপাতৰ খেতি কৰে তো এতিয়া আমি যাই পামেই আৰু বেছি দূৰ নাই তো চাই থাককচোন তো গাইজ আমি ফাইনেলি আহি পালো এখানে হ'ল সেই ধলা শদিয়াত দলং বাপ্পা মই ভাবছো কিন্তু একবাৰ খোজকাঢ়ি পাৰ হৈ যাওঁ নেকি মই কিন্তু এনেকে এখন দলং ধৰক 3 মাহ মান লাগব ৰকচোন বেছি নালাগে আৰু অলপ মানে সেই না এনে মজা লাগছে দিয়ক পৰিৱেশটো চাক না আপোনালোকে বাপৰে বাহ হা আৰু মানে ইয়াতে মানে যিমান স্পীডত চলক আৰু মানুহ মানে গাড়ী চাড়ী বেছি নাই এখন পাৰ হলি আৰু সেবাকে বেছি দূৰ নাই মানে অলপমান যাই আৰু চাইনা পালি দিয়ে আৰু চিংমাং পুং হেনে তো আমিও অলপমান দলংখন পাৰ হৈ যাওঁ গোটাই মই আৰু আপোনালোকক দেখি আছো ভালকে চাই লওকচোন একবাৰ যোনী দেখা নাই যোনীটো দেখছি নেট খাগিলে চাই কেনে পালা একবাৰ কমেণ্টত জনাবচোন আৰু আহিবো আমাৰ কাৰণে এটা গৌৰৱৰ কথা এছিয়াৰ ভিতৰত ডাঙৰ দলং তো গাইজ আমি ইয়াৰ পাৰ ওলো দে মানে ইয়াতে বেছি টাইম ৰখানৰ আকাশত পুলিচ চলিছে আৰু খেদবো বোলে হ'ব যা ন তো এই দলংখন আমি ভূপেন হাজৰিকা সেতু বুলিও জানো তো এতিয়া যাম আমি শদিয়াৰ ফালে মানে এই দলংখন পাৰ হলে আমি শদিয়া পাম শদিয়াত কিবা খাবও লাগব গাইজ ভোক লাগছি দিয়া গাইজ এই জায়গাটো যি দেখছি ইয়াতে মানে বহুত মানুহ পিকনিক খায় ভিডিঅ' কৰা নলাক ফটোতে চাওঁ দে
গাইজ আমি ভাত চাত খাই আলো ঠিকেই আছে আঞ্জাখন অলপ মানে মাছটো হৈছে না তো মানে ভাজা নাই আমাৰ হেবাকে ভাজে এতিয়া আৰু ৰিটাৰ্ণ হৈছো কাৰণ সোনকালে যাব লাগিব 6টাৰ পৰা আৰু লকডাউন আছে তো যতে মই আপোনালোকক লক্ষ্মী পথাৰখন দেখাই যাম একবাৰ তো চাই থাকক তো এখানে হল সেই লক্ষ্মী পথাৰ মানে এতে আলফাৰ সৃষ্টি হয় বুলি ক'ব পাৰি মানে ধৰক যোনখন কাইজাৰ কাৰণে আলফা সৃষ্টি হৈছিল তো এতে হৈছিল তো ফাৰ্ষ্ট বাৰৰ কাৰণে তো সেইকাৰণে একবাৰ দেখাই দিলো আপোনালোকক ভাল পাইছি না বেয়া পাইছি কমেণ্টত জনাবচোন তো ইটা গাইজ আমি পোৱাই নাই দে ৰাতি হল দে আমি এতিয়া মানে দুলীয়াজানক লাগি যাম তো গুগল মেপ কি জয় হও তো আমি আহি পালো ফাইনেলি আহতে আহতে অলপ দেৰি হল সেইকাৰণে বেছি শ্বুট কৰা নলাক তথাপিও এই গোটেই ভ্লগটো মানে কালি মই যাম যতেও অলপমান শ্বুট কৰিম তো একেলগে গোটেইখিনি মিক্স কৰি কিনে আপলোড কৰিম তো আপোনালোকে চাই থাকিব কালি আৰু ৰাতিপুৱা লগ পাই আছো গুড নাইট তো হাই গাইজ গুড মৰ্নিং এতিয়া মানে আজি অলপ দেৰিকে ভ্লগটো ষ্টাৰ্ট কৰিলো এতিয়া একদম ৰাতিপুৱা হৈ থকা নাই অলপ দেৰি হৈছে দেৰিকে হ'ল এটা সৰু কাম আছিল সেই কামখিনি কৰিলো কৰি কিনে একেলগে আমি ঘৰত যাব ওলো এতিয়া আপোনালোকৰ কাজিৰঙাৰ মাজেদি আমি ঘৰত যাম তো পাৰিলে অলপমান কাজিৰঙাখন দেখি যাম আৰু মাজতে বোকাখাততো একবাৰ ৰখিব লাগিব কাৰণ বোকাখাতৰ বোলে পেৰা গিলে ভাল লাগে আমাৰ মায়ে কৈছিল ওটা 8বাৰমান ফোন কৰিছিলে গাইজ তো সেইকাৰণে অলপ লওঁ তো যাই থাকো বলক আৰু ভ্লগটো চাই থাকক একেলগে হেই গাইজ এফালে না আমি যাওঁতে দুটা এক্সিডেণ্ট দেখা পাইছো দুইটা আৰু এক্সিডেণ্ট হৈছে দে মানে এই ৰাস্তাটো মানে বনেই আছে সেইকাৰণে জয় দি গাড়ীগিলা সোমাই দিয়ে আৰু এক্সিডেণ্ট হয় তো সেই বাছখনত মাছি বাম্পাৰ খানে আকৌ হোৱা নাই গাইজ বেছি কিন্তু ড্ৰাইভাৰটো নামি অহা নাই সিও অলপ ভয় খাইছি তো আমি লৈ ললো দক বোকাখাতত পেৰা বাপ্পাও এতিয়া মায়ে অলপ সুখ পাব দক তো গাইজ মানে এটা বস্তু দেখিলো মই এই আপাৰ আছামত ধৰক আপোনাৰ অসমৰ বিখ্যাত চাহ পায় মানে আপাৰ আছামত এইটো বেছি হয় তাৰপিছত এশিঙীয়া গড় আছে বিহু ইয়াতে বেছি চৰ্চিত তো আমাৰ লোৱাৰ আছামত দেখি খালি গুৱাহাটীখনত এনেই কাম কৰিব আৰু পঢ়িব যায় তো এইগিলা বস্তু দেখিলে মোৰ এটা ভিডিঅ' আছে পানেৰ তো সেইটো ভিডিঅ'ক লাগি মনত পৰে এশিঙীয়া গড় হে বাপাও যিটো এই জন্তুটো কিয়া আমাৰ লোৱাৰ আছামৰ খেলকেইটা ল'লে কি হ'ল হয় তো গাইজ আমি এতিয়া কাজিৰঙাৰ পৰা দিনে পোহৰে ওলব লাগিব কাৰণ ইয়াতে বোলে ৰাতি গড়ে আগত পাতা দে আৰু ডকাইত কৰে মোৰ ভয়ো লাগে গাইজ হ'ব দে যাই থাকো দে লাই লাই তো এনেকে সুখ দুখৰ মাজত হাঁহি ধেমালিৰ মাজত মই আপোনালোকক লৈ যাম নলবাৰীলৈ তো চাই থাকক মোৰ লগত ধন্যবাদ তো এতিয়া এই পালো আমি কাজিৰঙা এতিয়া মানে আমি কিবা অলপ খাবা সোমাইছো খাবাতো লাগবই ৰকচোন না কি বগা তাকেইতো তো খাওঁ এতিয়া অলপ হাত মুখখিনি ধুই লওঁ তাৰপিছত একেলগে খাওঁ গাইজ মজাকে সজাইছি দক ন এনেকে বাহিৰতো আপোনালোকে খাব পাৰে নহ'লে যদি বাহিৰত লাজ কৰে বেছিকে খায় তেতিয়াহ'লে ভিতৰতো খাব পাৰে আপোনালোকৰ মৰ্জি ক'ত খায় এতিয়া তো মেনুখনত মই এইটো বিচাৰি পোৱা নাই দাদা দাৰু হ'ব নেকি দাদা তামচা কৈছে তামচা যি আছে খাবা ভাতৰ লগত হেলেয়া তো গাইজ মানে ফাইনেলি 2 ঘণ্টামান বিচাৰিছিলো দক বাপ্পাও এটিএম এটা খোলা নাই মানে চব 6টাত লকডাউন না কিয় বা এটিএমটো এনে খোলা থাকে জেনেৰেলি তো এবাকে বন্ধ হৈছিল তো এটা পাই গ'লো ৰ'ব অলপ পইচা উলাই লওঁ আকৌ টিকট খাব পাৰি নিছিলো বাদ দিলো দক তো
প্ৰায়ভাগে মানে আপোনাৰ ৰহাত এখন পায় আৰু আপোনাৰ জাগিৰোডত এখন পায়, মানে জাগিৰোড নাপাতে। তো দুখন টোল গেট পায়, তো টোল গেটত 230 আৰু 200 700 টকা যায় দিয়ক, 730 আৰু কিন্তু ৰাস্তাটো ফাইন ৰাস্তা বনাইছে দিয়ক কিন্তু। তো কালি ৰাতি ঘৰ পাওঁতে পাওঁতে প্ৰায় 2টাই বাজিল, সেইকাৰণে আৰু শ্বুট কৰা নলাক। মই ভাবিলো যি নেক্সট দিনা মানে আজি ৰাতিপুৱা এতিয়াই শ্বুট কৰা যাক আৰু ভ্লগটো শেষ কৰি দিয়া যাক। তো ভ্লগটো এইবাৰ আকলাই কৰিলো গাইজ, কেনে লাগছি মানে কেনে মানে মই নিজে গম পোৱা নাই বোলো কি কৰিলো কি নকৰিলো, কিন্তু যিমানখিনি বাৰু চেষ্টা কৰিছো। যদি ভিডিঅ'টো ভাল লাগছি বা অলপ হলেও যদি কিবা নাই কিবা অলপ যদিও ভাল লাগছে লাইক এটা কৰি দিব। বাকী নেক্সট ব্লগত আৰু লগ পাই আছো। আৰু এটা কথা, আপষ্টক গ'ল্ড ডেছক্ৰিপশ্যনত দিয়া আছে, এতিয়াই যাওক আৰু এপটো ডাউনলোড কৰক আৰু গ'ল্ডত ইনভেষ্ট কৰক। বাকী নেক্সট ভিডিঅ'ত আৰু লগ পাই আছো, এইবাৰ ভিডিঅ' আহিব, নেক্সট ভিডিঅ'ত আৰু লগ পাই আছো, তেতিয়ালৈ বাই বাই, ধন্যবাদ, জয় অসম, বাই বাই।